শ্ৰীকৃষ্ণৰ ৰামচৰিতমানসৰ অনুসৰি শ্ৰীপ্ৰভু ৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যা। আমি সকলোৱে জানো হয় নাই, অযোধ্যাৰ জন্মভূমি হয়, শ্ৰীপ্ৰভু ৰামৰ জন্মভূমি হয়। তো অযোধ্যাখন সেই সময়ত ইমানেই ধুনীয়া আছিলে যে ঠাই মঠ মন্দিৰ গছ গছনি মানে চাৰিওফালে ভৰপূৰ আৰু মানে চাৰিওফালে গছ গছনিৰে ভৰপূৰ মানে পৰিৱেশটো ইমানেই সেউজীয়া পৰিৱেশ ইমানেই ধুনীয়া। আৰু মেইন কথা হৈছে যে তাৰ চৰিও নদীৰ কাৰণে কি হৈছিলে, অযোধ্যাবাসীৰ মানে পানীৰ কোনো সমস্যাৰ সৃষ্টি হোৱা নাছিলে। তাৰপাছত তাৰে অৰ্থনৈতিক ক্ষেত্ৰতো মানে ইমানেই শক্তিশালী আছিলে যে তাতে বজাৰ এখন বহিছিলে, যোনখন বজাৰত মানে প্ৰত্যেক দিনাই ইমানেই মানুহ হয় আৰু ঠাইৰ পৰা মানুহ আহি কিনে তাতে বজাৰ হাট দিছিলে, দোকান বহাইছিলে, য'ত মানে মানুহৰ সমাগমটো ইমানেই বেছি, য'ত মানে মানুহ থিয় হ'বলৈ ঠাই নাথাকে। তাতে মানে আৰ্ট ক্ৰাফ্ট যোনটো মানে মাটিৰে গঢ়া বাচন বৰ্তন তেনেকুৱাই হৈ গ'ল, নচা গান গোৱা বা অভিনয় কৰা, মানে প্ৰত্যেকটোৰ ক্ষেত্ৰতে এক্সট্ৰা কেৰিকুলাৰ মানে এভৰিথিং মানে চবৰ ওপৰতে মানে চেণ্টাৰ আছিলে, য'ত মানে প্ৰশিক্ষণ দিয়া হৈছিলে, শিকোৱা হৈছিলে কেনেকৈ কি কৰিব লাগে। ইয়াত সাধু ঋষিমুনি এনেকুৱা বিদ্যাবান লোকসকলে বসবাস কৰা মানে কি হৈছিলে যে ইয়াৰে মানে শিক্ষাৰ ক্ষেত্ৰত বা ভক্তিৰ ক্ষেত্ৰত মানে কানেকশ্যনটো ইমানেই বেছি আছিলে, মানে ক'ব নোৱাৰি আৰু মানে চব ক্ষেত্ৰতে মানে সকলো ক্ষেত্ৰতে মানে অযোধ্যাখন ইমানেই ধুনীয়া। ক'বলৈ গ'লে মানে বিশ্বৰ ভিতৰত সেই সময়ত মানে অযোধ্যা চহৰখন মানে সৰ্বোচ্চৰ ভিতৰত মানে ধৰিব পাৰি আৰু ইমানেই ধুনীয়া চহৰ এখন আছিলে। আপোনালোকে বিশ্বাস কৰিব, 1000 বছৰৰ পিছত এতিয়া 1000 কৰোৰ টকা খৰচা কৰি সেই অযোধ্যাৰ সেই মানে পুৰণা মানে যোনখিনি সৌন্দৰ্য সেইখিনি মানে ঘূৰাই দিবলৈ মানে চেষ্টা কৰা হৈছে, য'ত মানে এই পুৰণা মানে অযোধ্যাৰ সেই সৌন্দৰ্যখিনি মানে পুনৰ মানে তেখেতক দিবলৈ চেষ্টা কৰা হৈছে অযোধ্যাখনক। সেই অযোধ্যাখনক মানে পুনৰ মানে ৱৰ্ল্ড ক্লাছ চিটিলৈ মানে ট্ৰান্সফৰ্ম কৰিবলৈ চেষ্টা কৰি আছে গভমেণ্টখনে, য'ত মানে অযোধ্যাখনত সম্পূৰ্ণ চাৰিওফালৰ পৰা মানে যি টেকন'লজি নতুনকৈ ইউজ কৰি কিনে মানে সম্পূৰ্ণ মানে সৌন্দৰ্যময় কৰিবলৈ চেষ্টা কৰিছে, যোনখন এখন মানে ৱৰ্ল্ড ক্লাছ চিটিলৈ মানে ট্ৰান্সফৰ্ম কৰিবলৈ চেষ্টা কৰিছে অযোধ্যাখনক। অযোধ্যাৰ এই ট্ৰান্সফৰ্মেশ্যনৰ বিষয়ে জানো বলক আজি এই ভিডিঅ'টোত। জানো তেতিয়াহ'লে এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টো হয়তো ডাঙৰ হ'ব পাৰে, কিন্তু আমাৰ মানে এই ভিডিঅ'টো জনাৰ অতি দৰকাৰী, আমাৰ প্ৰত্যেকৰে মানে জনাৰ এই বিষয়ে মানে জনাৰ অতি দৰকাৰী। তো পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি চেনেলটো নতুনকৈ আহিছে তেন্তে তলফালে লিখা এই ছাবস্ক্ৰাইব বাটনটোত গৈ কিনে ক্লিক কৰি দিওঁ, আৰু কিবা এটা মেজিক হ'ব, সেই মেজিক ক্লিক কৰিলে মোৰ ভাল লাগিব। তো বলক তেন্তে আজি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 22 জানুৱাৰী 2024 এই দুদিন আগতে চাগে অযোধ্যাৰ শ্ৰী ৰাম মন্দিৰত প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল। আমি সকলোৱে শুনিছোঁ, নিউজতো চাইছোঁ, সকলোৱে দেখিছোঁৱে। আৰু এতিয়া মেইন কথাটোলৈ আহোঁ, অযোধ্যাক মানে পুনৰ এক মানে নতুন ট্ৰান্সফৰ্মেশ্যনলৈ দিয়াত মানে পোনপ্ৰথম প্ৰধান কামটো হৈছে ৰাম মন্দিৰ, য'ত ৰাম মন্দিৰৰ ফিচাৰ্ছবিলাকৰ কথা শুনি আপুনি আনন্দিত হ'ব পাৰিব, উৎফুল্লিত হ'ব পাৰিব পাৰে। তো ৰাম মন্দিৰৰ মানে ষ্ট্ৰাকচাৰটো বনাওঁতে মানে সেইটো বাস্তুশাস্ত্ৰ অনুসৰি মানে নাগাৰা ষ্টাইলত বনোৱা হৈছে, আৰু সেই মন্দিৰটো প্ৰায় 3 মহলীয়া হয়, আৰু সেই প্ৰত্যেকটো ফ্ল'ৰৰে উচ্চতা মানে ফ্ল'ৰৰ উচ্চতাটো হৈছে প্ৰায় 20 ফুটৰ ওপৰত হৈছে প্ৰত্যেকটো ফ্ল'ৰৰে দেই। আৰু এই মন্দিৰৰ 44খন গেট আছে, আৰু ইয়াতে 392টা পিলাৰ ইউজ কৰা হৈছে, মানে খুঁটা স্তম্ভ, আৰু এই খুঁটাবিলাকক দেৱ দেৱীৰ মানে মূৰ্তি অংকিত কৰা হৈছে, মানে ষ্ট্ৰাকচাৰ দিয়া হৈছে বনাই কিনে তাতে খুলি য'ত মানে 392টা খুঁটা মানে ষ্টাইল দিয়া হৈছে, য'ত মানে ভগৱানৰ মানে মূৰ্তিবিলাকৰ মানে ষ্টাইল তাতে খুঁটাবিলাকত মানে অংকিত কৰা হৈছে। আৰু এই মন্দিৰটোৰ যদি চাৰিওফালে চাই তেন্তে ইয়াৰ দীঘলে 2400 ফিট আৰু ইয়াৰ প্ৰস্থে হৈছে 14 ফুট। এটা বাউণ্ডেৰী মানে ইয়াতে নিৰ্মাণ কৰা হৈছে, য'ত মন্দিৰটো চাৰিওফালে ইয়াৰ চাৰিওফালৰ বাউণ্ডেৰীটোক পাৰ্কতা বুলি কয়, আৰু এই পাৰ্কতাৰ 4টা কোণা আছে। এই 4টা কোণাতে মানে 4জন দেৱ দেৱীৰ মানে মন্দিৰ নিৰ্মাণ কৰা হৈছে। ৰাম মন্দিৰ আৰু ইয়াৰ বাকী এৰিয়া, ওচৰত থকা বাকী সম্পূৰ্ণ মানে এৰিয়াটোক যদি মিলাই কিনে কওঁ তেতিয়াহ'লে ইয়াৰ সম্পূৰ্ণ মাটি বিঘা হৈছে 70 একৰ দেই। 70 একৰ মাটিৰ ভিতৰত কেৱল 30% মাটিতহে কেৱল মানে কনষ্ট্ৰাকশ্যনৰ কাম কৰা হৈছে, আৰু বাকী
যোনখিনি 70% এৰিয়া সেইখিনিত অকল কেৱল গছ গছনিয়ে থাকিব। মানে চাওক তেতিয়াহ'লে ইয়াতে কেৱল মানে কনষ্ট্ৰাকশ্যনৰ ওপৰতে কাম কৰা নাই, য'ত মানে ইয়াতে মেইন থিমটোৱে হৈছে যে গছ গছনি আৰু পানীৰ সংৰক্ষণ কৰা। মানে এনেকুৱা ধৰণৰ এটা মানে আল্টিমেট মানে এটা মানে মাইণ্ড লেভেল, য'ত মানে কেৱল কনষ্ট্ৰাকশ্যন মানে ধুনীয়াৰ ওপৰতে হেৰি দিয়া নাই, মানে কিবা এটা বনোৱা মানে অকল কনষ্ট্ৰাকশ্যনৰ ওপৰতে কাম দিয়া নাই, য'ত মানে তেওঁলোকে মানে বেছি গুৰুত্ব দিছে গছ গছনিৰ ওপৰতো। মানে সেউজীয়া পৰিৱেশ যোনটো এটা সময়ত আছিলে, তো সেই বস্তুটো মানে পুনৰ মানে এতিয়া মানে কৰিবলৈ চেষ্টা কৰা হৈছে। আপোনালোকে শুনি কিনে হয়তো ভাবিব পাৰে মইনো কি কৈ আছো এইবিলাক, কিন্তু এইবিলাকে মানে যিটো কৈছো সেইটো একদম একচুৱেলি সঁচা কথা। য'ত কেৱল মানে কিবা এটা ধুনীয়া মানে বনালে কেৱল ধুনীয়া নহয়তো, সেইটো সজাই পৰাই যোনখিনি দৰকাৰী মানে সেউজীয়া পৰিৱেশ, তো সেইটোৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। আৰু তাৰ পাছত হৈছে যে ৰামায়ণত জড়িত কিছুমান চৰিত্ৰ, যেনে মহাৰিষি বাল্মীকি, মহাৰিষি আগস্ত্য, মহাৰিষি বিশ্বমিত্ৰ, নিষিদ্ধ ৰাজ আৰু মাতা সৰবী আৰু দেৱী, সকলো প্ৰত্যেকজনৰে মানে মন্দিৰ ইয়াতে অয়োধ্যাতে নিৰ্মাণ কৰা হ'ব বুলি জনা গৈছে। এইবোৰে নহয়, ইয়ালৈ অহা মানে অয়োধ্যালৈ যিহেতু এতিয়া উদ্ঘাটন হোৱাৰ পিছত সকলোৱে যাব, তো ইয়ালৈ অহা ভক্তসকলৰ বাবে বহুত ফেচিলিটি মানে তাৰে কমিটি গভৰ্ণমেণ্টে মানে সকলোৱে মানে মিলি কিনে মানে ব্যৱস্থাটো কৰিছে যে ইয়াতে একেলগে 25,000 ভক্তই একেলগে পূজা কৰিব পাৰিব। 25,000 ভক্তৰ বাবে মানে ইয়াতে লকাৰ ব্যৱস্থা কৰিছে, তাৰপিছত হস্পিটেলৰ ব্যৱস্থা কৰিছে, থকাৰ ব্যৱস্থা কৰিছে, মানে এভৰিথিং মানে ভক্তই আহি কিনে ইয়াতে যাতে কোনো যাতে অসুবিধা নহয়, তো সেই ওপৰতো মানে বিশেষ গুৰুত্ব দিয়া হৈছে। আচলতে এই ৰাম মন্দিৰ হোৱাৰ পিছত যিহেতু দেশ বিদেশৰ পৰা সকলোৱে এই ৰাম মন্দিৰ দৰ্শন কৰিবলৈ বা চাবলৈ নিশ্চয় আহিবই, হয় নাই? তো সেইকাৰণে ইয়াৰে মানে ৰাম মন্দিৰৰ মানে কমিটিয়ে কি কৰিছে যে ইয়াৰে দেশ বিদেশৰ মানে বিভিন্ন মানে লেংগুৱেজ জনা তেনেকুৱা মানে গ্ৰুপ এটা মানে সংগঠনত মানে নিয়োগ কৰিছে, য'ত মানে লেংগুৱেজৰ এটা গ্ৰুপ, য'ত মানে দেশ বিদেশৰ বা অন্য ভাষিক লোকসকলে আহিলে যাতে ইয়াতে যাতে ধুনীয়াকৈ মানে মন্দিৰ যাতে দৰ্শন কৰিব পাৰে, তাৰ ওপৰতো মানে ইয়াৰ কমিটিয়ে মানে বিশেষ মানে গুৰুত্ব আৰোপ কৰিছে। আৰু তাৰ মানে ভক্তই যাতে কোনো যাতে অসুবিধা নহয়, ভালদৰে মানে দৰ্শন যাতে কৰিব পাৰে, তাৰ বাবেও মানে বিশেষ ব্যৱস্থা মানে হাতত লৈছে। আৰু তাৰ পিছত হৈছে যে এই ৰাম মন্দিৰ বিশ্বৰ 3 নম্বৰ স্থানত, সৰ্বোচ্চ মন্দিৰসকলৰ ভিতৰত মানে 3 নম্বৰ স্থানত। আৰু এইটো সকলো হিন্দুবাসীৰ মানে তীৰ্থস্থানৰো মানে ঠাই হ'ব, তীৰ্থস্থানো মানে ঠাই হ'ব। আৰু এইটো ইয়াতো য'ত মানে তীৰ্থস্থান তেনেকে যায়, তেনেকে মানে ইয়াতো মানে যাত্ৰীৰ মানে আগমন চলিব ইয়াতে। এই অয়োধ্যাত অপেনিং হোৱাৰ পিছতে আৰু মানে 3 পৰা 5 লাখ মানে ভক্তই প্ৰতিদিনে মানে ইয়াতে আগমন কৰিব বুলি মানে ইয়াৰ মানে সম্ভাৱনা কৰা হৈছে। আৰু সেইকাৰণে ইয়াৰে কমিটি বা ইয়াৰে ব্যৱস্থাই মানে 240 কৰোৰ টকা খৰচা কৰি কিনে অয়োধ্যা ধাম জংচন ৰেলৱে ষ্টেচনসকলৰ বাবে এই ৰেলৱে ষ্টেচনটো নিৰ্মাণ কৰি উলিয়াইছে। আৰু এই ৰেলৱে ষ্টেচনটো 3মহলীয়া হোৱাৰ লগতে ইয়াতে সকলো সুবিধাই মানে কৰা হৈছে, য'ত ৱাশ্বৰুমৰ পৰা আদি কৰি ৱেইট কৰা ৰুম বা লিফ্ট, এস্কেলেটাৰ, লিফ্ট বা ৱেইট ৰুম, খোৱা ব্যৱস্থাৰ বা ৱাশ্বৰুম, এভৰিথিং মানে সকলো ক্ষেত্ৰতে। আৰু মেইন কথা হৈছে যে ইয়াৰ যোনটো ডিজাইন, এই ৰেলৱে ষ্টেচনটোৰ যোনটো ডিজাইন সম্পূৰ্ণ মন্দিৰ মানে ওপৰৰ সেই নাগাৰা ষ্টাইলতে বনোৱা হৈছে। ওপৰৰ দুটা ঘৰ, ৰেলৱে ষ্টেচনৰ কণ্ট্ৰল ৰুম, তাৰ ঠিক ওপৰত টপত মানে ভগৱান ৰামৰ মানে মুকুটটোৰ ডিজাইন মানে দি কিনে তাৰে মানে সেই ৰুমটো মানে বনোৱা হৈছে, যোনটো বিশেষ মানে আকৰ্ষণীয়। মানে আহিলেই গম পাব যে ইয়াতে ৰামনগৰীত আহিছে বুলি। মানে এনেকুৱা ধৰণৰ আকৰ্ষণীয় কৰিছে যে মানুহৰ ইয়াতে মানে আগমন হৈয়ে গম পাই যাব যে এখন ৰামনগৰী। আৰু এই ৰেল ষ্টেচনটো মানে কোনো মানে এয়াৰপৰ্টতকৈ কম নহয়। এতিয়া এয়াৰপৰ্টৰ কথা কৈছোৱে যেতিয়া, এয়াৰপৰ্টৰ যিহেতু নিৰ্মাণ কৰিছে, আৰু এয়াৰপৰ্টৰ যোনটো মানে ডিজাইন সম্পূৰ্ণ মানে বাহিৰে ভিতৰে মানে মন্দিৰৰ মানে ষ্ট্ৰাকচাৰ দি কিনে মানে তেনেকুৱা বনোৱা হৈছে। মানে মন্দিৰৰ যিটো ষ্টাইল বা যোনটো ডিজাইন, সেই ওপৰতে মানে ডিজাইন ভিত্তি কৰি কিনে ৰেলৱে ষ্টেচন বা এয়াৰপৰ্টটোৰ ডিজাইন ঠিক তেনেকুৱা ধৰণৰ কৰা হৈছে। আৰু ভিতৰত এনেকুৱা ধৰণৰ মানে ৰামায়ণখনৰ সম্পূৰ্ণ চিত্ৰ মানে অংকন কৰা হৈছে মানে ৱালবিলাকত, য'ত মানে ৰামায়ণৰ প্ৰত্যেকটো খণ্ড, এটা এটা খণ্ড মানে তাতে মানে অংকিত কৰি থৈ দিছে ধুনীয়াকৈ, য'ত মানে গ'লেই মানে মানুহবিলাক আহিলে গম পাব আৰু মানে কোন জেগাত আহিছে। কেৱল
এৰোপ্লেন বা এনেকুৱা ধৰণৰ এয়াৰপৰ্টৰে নহয়, ৰাস্তাৰ বা পানীৰ সকলো মানে চাৰিওফালৰ পৰা সকলো সুবিধা কৰিছে। আৰু এইবোৰৰ কাৰণে কি হ'ব, অযোধ্যালৈ যোৱাৰ মানে মানুহৰ যোনখিনি খৰচা সেইখিনি সম্পূৰ্ণৰূপে কমি যাব। যোনখিনি তেওঁলোকৰ মানে দৰকাৰী খৰচা সেইখিনি কেৱল দি কিনে তেওঁলোকে গৈ কিনে তেখেতৰ মানে মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব। অযোধ্যালৈ গৈ কিনে ৰাম মন্দিৰ মানে দৰ্শন কৰিব পাৰি। অতি কম খৰচতে মানে সকলো সুবিধা মানে ইয়াৰে মানে কৰি দিয়া হৈছে। আৰু মেইন কথাটো হৈছে যে তাতে যোৱাটোতো যাব ঠিক আছে, বাট গৈ কিনে তাতে থাকিব ক'ত, সেই ব্যৱস্থাও ইয়াৰে কমিটিয়ে মানে অযোধ্যাৰ কমিটিয়ে মানে সকলোবোৰ ঠিক কৰিছে। তাতে ঠাই মানে টেণ্ট চিটি হিচাপে মানে নতুনকৈ মানে টেণ্ট কিছুমান বনাইছে, য'ত মানে ভক্ত গৈ কিনে মানে তাতে থাকিব পাৰিব। আৰু বেছি দূৰো নহয়, বেছি কম মানে বেছি পইচাও নহয়, কম খৰচতে মানে যাতে থাকি কিনে তেখেতসকলে যাতে মন্দিৰ দৰ্শন কৰিব পাৰে, তাৰ বাবেও মানে ব্যৱস্থা কৰি দিয়া হৈছে। আৰু কিছুমান হোটেলো তাতে ৰিজাৰ্ভত লোৱা হৈছে, য'ত মানে কেৱল ভক্তসকলে থাকিব পাৰিব বা আগতীয়াকৈ বুকিং কৰি কিনে তাতে থাকিব পাৰিব নিজৰ কম খৰচাত, মানে নিজৰ বাজেট অনুযায়ী। আৰু গভমেণ্টেও মানে এই অযোধ্যালৈ যোৱা ৰাস্তাসমূহৰ পথবিলাকত মানে যোনটো এণ্ট্ৰি, সেই এণ্ট্ৰি গ্ৰেড কেইখনো মানে এনেকুৱা ধমাকেদাৰ কৰিছে, মানে এনেকুৱা মানে নেক্সট লেভেলৰ কৰিছে, য'ত মানে মানুহবিলাকে সোমাই কিনে মানে গম পাব আৰু মানে যে এইখন অযোধ্যালৈ গৈছে, হয় এখন ৰাম চহৰলৈ গৈছে, য'ত মানে ৰাম এসময়ত মানে বসবাস কৰিছিলে। আৰু য'ত সেই এণ্ট্ৰি গেটকেইখন, সেই এণ্ট্ৰি গেটকেইখনো কেৱল মানে একদম মন্দিৰৰ মানে ষ্ট্ৰাকচাৰ কিছুমান দিয়া হৈছে, ডিজাইনবিলাক যোনখিনি মানে মন্দিৰৰ ডিজাইন, সেই মন্দিৰৰ ডিজাইনক মানে কপি কৰি কিনে তেনেকৈ মানে মন্দিৰৰ এণ্ট্ৰি গেটবিলাক মানে তেনেকৈ দিয়া হৈছে। সেই এণ্ট্ৰি গেটকেইখনৰ নাম কেইটাও মানে ভগৱানৰ ওপৰতে দিয়া হৈছে। আৰু সেই সম্পূৰ্ণ অযোধ্যা নগৰখনে মানে ইমানেই ধুনীয়া কৰি পেলাইছে, মানে মন্দিৰটো দেখিলে আপোনালোকে গম পায় যে কি ধুনীয়া। আৰু সেই অযোধ্যাবাসী সেই নগৰখনত সম্পূৰ্ণৰূপে পুনৰ সেই আগৰ দৰে মানে ধুনীয়া পৰিৱেশ এটা লৈ আনিবলৈ চেষ্টা কৰিছে গভমেণ্টে, তাৰে বাসিন্দাবাসীয়ে। মানে এনেকুৱা ধৰণৰ আকৰ্ষণীয় কৰি তুলিছে যে কোনোবাই যদি অযোধ্যাবাসীৰ সেই কাহিনী বা অযোধ্যাৰ সেই ৰামায়ণেই হওক বা যিয়ে নহওক, বা সেই অযোধ্যাৰ এতিয়া নতুনকৈ নিৰ্মাণ হোৱা মন্দিৰৰ কথাই হওক, সেই শুনি কিনে তালৈ মানে নহাকৈ কোনো থাকিবই নোৱাৰিব, ইমানেই ধুনীয়া কৰি পেলাইছে। মানে গভমেণ্টৰ সেইটো মটিভে হৈছে যে ইমান ধুনীয়া কৰি তোলক যে মানুহ আকৰ্ষণ হৈ কিনে তালৈ আহক চাবলৈ ৰামনগৰখন। আৰু ইয়াতে বিশ্বৰ মানে ইমান ডাঙৰ এখন মানে লাইব্ৰেৰী বনাব, য'ত মানে অডিঅ' ক্লিপৰ জৰিয়তে মানে সকলো ব্যক্তিয়ে মানে তেখেতৰ সেই ৰামচৰিত বা ভগৱান যিকোনোৰে নহওক কিয় প্ৰত্যেকটো গ্ৰন্থৰ মানে অডিঅ' ক্লিপ শুনিব পাৰিব, এনেকুৱা টেকন'লজি মানে ইউজ কৰিব চেষ্টা কৰি আছে। তাতে অযোধ্যাত থকা প্ৰত্যেকটো টেম্পল, প্ৰত্যেকটো মন্দিৰৰ হিষ্ট্ৰী বা ভগৱানৰ তাৰ কাহিনী, প্ৰত্যেকটো বস্তুৱে মানে সেই তাতে লাইব্ৰেৰীত মানে সংৰক্ষণ কৰা হ'ব, য'ত মানে মানুহবিলাকে গৈ কিনে তাৰ বিষয়ে মানে জানিব পাৰিব, যাৰ ইতিহাস বা কি হৈছিলে কি নাই হোৱা প্ৰত্যেকটো ক্ষেত্ৰৰ ওপৰতে মানে অধ্যয়ন কৰিব পাৰিব। মানে যোনখিনি টেকন'লজি ইউজ কৰিছে ন, সেইখিনি মানে আকৰ্ষণীয় ধৰণৰ, এনেকুৱা ধৰণৰ আকৰ্ষণীয় ইউজ কৰিছে মানে আপোনালোকে দেখি কিনে মানে খাই যাব, মানে সকলো আহিছোঁ মানে অযোধ্যাখনক মানে এখন ৱৰ্ল্ড ক্লাছ চিটিলৈ মানে ট্ৰান্সফৰ্ম কৰিবলৈ চেষ্টা কৰিছে। বুজি পাইছে চাগে মই কি ক'বলৈ চেষ্টা কৰি আছোঁ। সম্পূৰ্ণৰূপে টেকন'লজিৰ ভৰপূৰ এখন দেশ, যোনখন কোনো কৰিবলৈ চেষ্টা কৰাই নাছিলে, বৰ্তমান এতিয়া অযোধ্যাত হ'বলৈ গৈ আছে প্ৰত্যেকটো টেকন'লজিৰ এভৰিথিং। মানে সেইটোত অযোধ্যাখনৰ সেই পুনৰ ট্ৰান্সফৰ্মেশ্যনৰ বিষয়ে আলোচনা কৰিলোঁ, যিখিনি জানো তাৰ ওপৰত অলপমান গৱেষণা কৰি মেলি আপোনালোকক সেইখিনি কথা জনোৱাটো, যিহেতু আপোনালোকে জনাটো বা ময়ো জনাটো বহুত দৰকাৰী, তো সকলোৱে আমি জনাটো এইখিনি। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আৰু এটা কথা, বহুত দিনৰ পিছত প্ৰায় 3 মাহ মানেই হ'ল চাগে, 3 মাহ কোনো ভিডিঅ' আপলোড কৰা হোৱাই নাছিলে, যাৰ কাৰণে এতিয়া পুনৰ আৰু এটা এটাকৈ ভিডিঅ' আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিম। কেনে পালে নিশ্চয় চাই কিনে জনাব। আৰু এটা আপোনালোকৰ আমাৰ সকলোৰে হিন্দুবাসীৰ বাবে বহুতে গৌৰৱৰ কথা যে ৰাম মন্দিৰ নিৰ্মাণ হৈ কিনে তেখেতৰ এতিয়া প্ৰাণ প্ৰতিষ্ঠা হৈছে। যদি চেনেলটো নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু লগৰবিলাকৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে আৰু এই অযোধ্যাৰ সুন্দৰ এক কাহিনী বা যিখিনি সকলোৱে গৈ আছে সকলো কথা যাতে গম পায়। তো তাতে ভিডিঅ'টো মানে আন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। তেতিয়াহ'লে টেক কেয়াৰ, টাটা, বাই।